ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকসকলে বহুত বেছি ভালে আছে আৰু মই বহুত বেছি ভালে আছোঁ আৰু আজি হৈছে 31 ডিচেম্বৰ আৰু আজি আমাৰ 31 ডিচেম্বৰৰ দিনা আমাৰ ঘৰত খানা হ'ব মানে অহাকালিতো 1 জানুৱাৰীতে খানা খোৱা হয় কিন্তু 1 জানুৱাৰীত আমি খানা নাখাওঁ কাৰণ অহাকালি হৈছে সোমবাৰে আমি মাছ মাংস নাখাওঁ আৰু আজি খাম আৰু আজি তাৰ কাৰণে দেউতাই ঘৰতে মানে মাছ মাৰছি ঘৰতে পুখুৰী এটা আছে পুখুৰীটোত মাছ মাৰছি আজি আৰু আপোনালোকক নতুন বছৰৰ মানে বহুত শুভেচ্ছা জনালোঁ মই নতুন বছৰটো সকলোৱে মানে ভাল কাম কৰি আগুৱাই যাওক আৰু ভাল মানুহ সকলোৰে ভাল হওক আৰু মই মাছটো দেখাই আছোঁ ৰ'ব আপোনালোকক এইটোৱে মানে আমাৰ ঘৰৰ পুখুৰীত পোৱা মাছটো আৰু আপোনালোকে ভিডিঅ'ত মানে মাছটো বহুত সৰু যেন দেখা পাইছে কিন্তু ইমানো সৰু নহয় ভিডিঅ'ত যিমান সৰু দেখা পাইছে আৰু এইটোৱে মাছ আৰু মানে এইটো মাছটো আমাৰ 3জনহে মানুহ আমি খোৱা গতিকে 3জনৰ কাৰণে ধুনীয়াকৈ খাই লৈ মানে ৰৈ যোৱাকৈ মানে আমাৰ হৈ যাব আৰু পিলো মাছ আছে সৰু আৰু এতিয়া এইটো মাছেৰে আজি আমাৰ মানে 31 ডিচেম্বৰৰ খানা হৈ যাব এইফালে আমি তিনিওটাই মানে ৰ'দত বহি দৈ চিৰা খাব লৈছোঁ আৰু এইফালে মা দেউতাই খাই আছে আৰু ময়ো এতিয়া খাওঁ আৰু মই দৈ চিৰা খাই বহুত বেছি ভাল নাপাওঁ তথাপিও মানে স্কিনৰ কাৰণে যিহেতু দৈটো বহুত ভাল তাৰ কাৰণে খাওঁ অলপমান আৰু মই মানে নাখাওঁ 2 চামুচমান খাই মানে নাখাওঁ বুলি কোৱাত মায়ে আৰু ক'লে যে মই 2 চামুচ খুৱাই দিওঁ খাই লওঁ গতিকে মায়ে খুৱাই দিয়াৰ পিছত খাই মানে বেছি টেষ্ট পায়তো তাৰ কাৰণে মায়ে খুৱাই দিয়ে খাই ল'লোঁ আৰু এইফালে মায়ে শাকত তুলি আনিছে মানে কি শাক এইটো কি শাক আমাৰ ভৌঠা না এই ভৌঠা শাক বহুত আছে আৰু এই শাক ভৌঠা শাক গতিকে এইটো এক মাহন মানে এক চাংলি মানে তুলি আনিছে মাই আৰু এতিয়া শাকেদি মাছ বনাই খাম গাইজ খৰি 1 বজা আনিলোঁ আৰু এতিয়া মই বোলে মাক জুইকুৰাতে ধৰি দিব লাগে গতিকে জুইকুৰা ধৰি দিওঁ মস্ত টান কাম এইটো কামটো মানে মোৰ কাৰণে মস্ত টান জুই উঠে নুঠে ভগৱানে জানে অগ্নি দেৱতাই জানে আৰু জুই আমি এনেকৈ মেগী চেগি খাই কিনে এনেকৈ মেগীৰ পেকেট আমি থৈ দিওঁ আৰু মায়ে এনেকৈ জুই ধৰিলে মইতো জুই নধৰোঁ বাৰু তেনেকৈ মায়ে জুই ধৰিলে মানে এনেকৈ মেগীৰ পেকেট বা কিছুমান পলিথিনত এনেকৈ জুই ধৰে মানে জুইকুৰা নুঠিল মানে নুমাই গ'ল আৰু এবাৰ জ্বলাই দিওঁ ফাইনেলি মোক নৰা বুলি নক'ব ময়ো জুই মানে ধৰবা জানো ফাইনেলি মোৰ জুইকুৰা উঠি গ'ল চাওক একদম ফাইনেলি কৰে বহুতবাৰ মানে জুইকুৰা নুমাই যায় এইবাৰে মানে শেষত মানে জুই উঠি গ'ল মিহিকৈ মায়ে মোক জুইকুৰা ধৰবা দিলে এবাৰে মিহিকৈ মোক মাছখিনিও ভাজবা কৈছে মায়ে উঠিবিলাক মানে একদম শেষত মানে ময়ে মাছ ভাজবা লাগিব হালধিখিনি সানি লওঁ মাছখিনিত আৰু একেলগে নিমখো দি লওঁ মাছে কেৰাহীত বহাই দিলোঁ মানে এইটো তেলটো মানে ফুটি কিনে গাত ফালে চিটকি তাৰ কাৰণে বহুত ভয় লাগে মোৰ আৰু মই নিমখ চিমখ একেলগে মানে এনেকৈ সানি একেলগে লওঁ মানে ভাজতে এতিয়া তেলত মই নিমখ চিমখ দি নিদিওঁ আৰু অনুমানটো মানে নাপাওঁ আৰু কিমান লাগে গতিকে একেলগে দি দিওঁ মোৰ মাছ ভাজা হৈ গ'ল আৰু এতিয়া মানে ওলকবি আৰু আলু মানে মাছেদি বনাম আৰু শাক বনাম অৱশেষত মানে গাইজ ময়ে মানে মাছৰ আঞ্জাখন বনাব লগা হ'ল আৰু মই মানে মাছখিনি ভাজি লৈ এতিয়া আঞ্জাখন বহাই দিছোঁ এতিয়া আঞ্জাখনো মই জুই পাই ময়ে বনাব লগা হ'ল আৰু বনাই আছোঁ দিয়ক আৰু কিবাকৈ মোৰ ফাইনেলি মানে মাছৰ আঞ্জাখন বনোৱা হ'ল আৰু মানে কেনেকুৱা হৈছে খাবলৈ নাজানো বাৰু বেয়া হৈছে যদি ভালেই হ'ব কাৰণ ভাল হ'লে আৰু বনাব দিব
আৰু ইফালে মায়ে বনাইছে শাক শাকখন হ'লে হ'ল আৰু এক কৰাই শাক বনাইছে কিয় কৰাহি নহ'বই টাউনৰ মানে এনেকৈ এক কৰাই শাক বনাব না কিনি খাব লাগলি চামৰি আছে না ফটোটো অলপ ইফালে ভাজা মাছ 31 ডিচেম্বৰ বুলি আমি মাছেৰে মানে 31 ডিচেম্বৰৰ মানে খানাটো মানে খাওঁ আৰু দুপৰীয়াৰ সাজ আৰু আমি মা মই দেউতা একেলগে ভাত খাব বহিছোঁ আৰু আজিতো হৈছে 31 ডিচেম্বৰ আৰু অহাকালি হৈছে নতুন বছৰ মানে 1 তাৰিখ অহাকালি আৰু চাগে সকলোৱে চাগে পিকনিক খোৱাতে ব্যস্ত আৰু মই ক'তো পিকনিক খাব যোৱা নাই ঘৰতে আৰু এনেকৈ খানা খাইছোঁ আৰু এতিয়া সন্ধিয়াৰ চাহ কাপ খাওঁ মানে সন্ধিয়াৰ চাহ বনালোঁ আৰু এতিয়া মই কি বনাইছোঁ মানে সন্ধিয়াৰ চাহৰ লগত মানে খাবৰ কাৰণে চাওঁ আপোনালোকে মই দৰবা যাম বুলি ভাবি কিনে মানে বুট ভিজাই থৈছিলোঁ গতিকে মই দৰবা যোৱা নহ'ল গতিকে বুটেই তেতিয়া মানে জ্বালা আৰু পিঁয়াজ সানি লৈছোঁ ধুনীয়াকৈ নিমখ চিমখ সানি লৈছোঁ এতিয়া মানে লাল চাহৰ লগত এইখিনি খাম মাই আৰু মই সেইখিনি ধুনীয়াকৈ এতিয়া মিক্স কৰি দিছোঁ আৰু এইখিনি খাওঁ এনেকৈ খাই বহুত বেছি টেষ্টি লাগে আপোনালোকে কোনে কোনে খাই এনেকৈ কমেণ্ট কৰি জনাব আৰু মোৰ ফালৰ পৰা আকৌ এবাৰ সকলোকে মানে নতুন বছৰত বহুত বহুত শুভেচ্ছা জনালোঁ সকলোৱে ভালে কুশলে থাকে সকলোৰে ভাল হওক তাকে কামনা কৰিলোঁ আৰু হেপী নিউ ইয়াৰ গাইজ আমি বাহিৰত বহি মানে চাহ খাই আছোঁ আৰু মায়ে ধান বহাই আছে মানে ঠাণ্ডা হোৱাৰ কাৰণে আৰু জিপে খাই আছোঁ